আমাৰ চবৰে কলেজ শেষ হ'ল আৰু চবে চলাবোৰ চাওক এইবোৰ চাওক। গাইজ এতিয়া হ'ল এক্সাম খতম, তাৰপিছত এতিয়া হেল্ল' গাইজ, ৱেলকাম টু মাই আনাডাৰ ভিডিঅ'। তো গাইজ আজি আছে আমাৰ লাষ্ট এক্সাম, মানে আমাৰ ছেমিষ্টাৰ শেষ হ'ব আৰু তো আজি আছে লাষ্ট এক্সাম। তো এতিয়া এক্সাম দিব গৈ আছোঁ চিধা আপোনালোকক কলেজত যাকে আহি পালোঁ। কলেজত এতিয়া এণ্ট্ৰি কৰি আছোঁ। তো ফাৰ্ষ্টে আজি এতিয়া এক্সাম দি লওঁ, তাৰপিছত এক্সাম দিয়াৰ পিছত আপোনালোকক সকলোখিনি দেখাই আছোঁ, গোটেই কলেজটো দেখাই আছোঁ আৰু আপোনালোকক। তো গাইজ এতিয়া মোৰ এক্সাম খতম হৈ গ'ল আৰু কেইটামান এক্সাম দি আছে। মই ওলাই আহিলোঁ এতিয়া এক্সাম শেষ হোৱাৰ কাৰণে, মানে লিখি হৈ গ'ল সেইকাৰণে ওলাই। পাঞ্জল বেগ অটোৱাচোন, বেগ অটোৱা। আৰে অটোৱা না তই, এইকেইটা পিঠিত গাইজ এইটো কি লিখিছে দেখিছেনে আপোনালোকে? তো গাইজ এইটো আমাৰ লাষ্ট ছেমিষ্টাৰটো আছে। আমি চলে অলপ বেখোল চাওক। আই এম চ' হেপী, মই ইহঁতৰ পৰা বহুত দূৰত গৈ আছোঁ, কিমান ভাল লাগিছে। একদম টক্সিক ফ্ৰেণ্ড এইবিলাক, ইহঁতৰ নিচিনা ফ্ৰেণ্ড কেতিয়াও দেখি নাপাওঁ। এইটো এটা টক্সিক চিটিৰ ব্ৰেণ্ড এম্বেচেডাৰ, সেইকাৰণে চব টক্সিক, এইবিলাক চব টক্সিক। সেইকাৰণে এহঁতৰ পৰা চব আঁতৰি যাব লাগে খালি, বাছ আজিৰ পৰা ৰেহাই ইহঁতৰ পৰা। সদায় বাই বাই, আই এম চাইনিং অফ। আমাৰ চবৰে কলেজ শেষ হ'ল আৰু চবে চলাবোৰ চাওক এইবোৰ চাওক গোটেই। मजा आया और मैं ये जो मजा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूँ। গোটেই চলা অৱস্থা বেয়া চাওক, আৰু ইফালে পূৰা লিখি আছে। মোৰ লগত আজিৰ পৰা আমি ফ্ৰী আৰু আজিৰ পৰা আমি বেৰোজগাৰ, আজিৰ পৰা বেৰোজগাৰ। কালিৰ পৰা আমি কামত যাব লাগিব, উপায় নাই। হাজিৰা 250 টকা হাজিৰা। क्या बात कर रहे हैं? কাৰণ আমাকতো নিদিয়ে, কাৰণ আমি 3 বছৰ আজিলৈকে প্ৰেক্টিছে কৰা নাই। মুখত হাঁহি কিন্তু মনৰ ভিতৰত মনৰ ভিতৰতো হাঁহি। আই এম ভেৰি এইটো চাওক, তাৰপিছত ইফালে চাওক। নাচিম নেকি? নাচিম এনেকুৱা চকী বনাব লাগে। अरे बहुत मनुष्य लग रहे हो, मत करो, रहने दो। तौबा तौबा तौबा, थारा मूड खराब कर दिया। শুনা নব নেকি? তো গাইজ আমাৰ আজি এই গেটৰ সন্মুখত, ছেমিষ্টাৰ শেষ হ'ল। গেটৰ আজিৰ সন্মুখত পৰা কলেজৰ একো ব্লগ নাপায় আৰু কলেজৰ ব্লগ বাকী নাহে আৰু। মোৰ ডাইলগ মাৰিছে। মই তোৰ পৰা আগতে কৈ আহিলোঁ। তো গাইজ আজি আমাৰ কলেজ শেষ হ'ল, তো আমাৰ ছেমিষ্টাৰ শেষ হ'ল আৰু আজিৰ পৰা একো কলেজৰ ব্লগ নাপাব আৰু। তো এতিয়া আমি চিধা ঘৰত যাওঁগৈ আৰু, এতিয়া নাথাকোঁ আৰু, মানে এক্সাম শেষ হৈ গ'ল। তো এতিয়া ঘৰত যাই শুব লাগিব, বহুত গৰম লাগিছে। अच्छा ঠাণ্ডা গা ধুব লাগিব, বেকাৰ এতিয়াৰ পৰা কাম চাম কিবা বিচাৰিব লাগিব আৰু কাম কৰিব লাগিব। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকক বাই বাই।